নমস্কাৰ মই নিৰাজ আৰু আপোনালোকে চাই আছে নিতুস টেক বন্ধুসকল আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি পেলাই ভাবিছে চাগে এই কি কবা লাগছে ইগিলাখানি ৰিলৰ পেৰে পইচা পায় ইনষ্টাগ্ৰামৰ ৰিলৰ পেৰে নিজৰ শৰ্ট ভিডিঅ'সমূহৰ পেৰে পইচা পায় আচৰিত কেনেকৈ পইচা পায় তো বন্ধুসকল সেই সকলোবিলাক তথ্য মই আপোনালোকক দিম কিন্তু তাৰ আগতে আপোনালোকক অলপমান কিবা এটা মোৰ পইচা আছে মই এটা ভিডিঅ' আপলোড দি পেলাই সেই পইচাখিনি বনাইছিলোঁ তো সেই পইচাখিনি এতিয়া মই উইথড্ৰ কৰি পেলাই আপোনালোকক দেখুৱাম সেই পইচাখিনি সঁচাকৈয়ে মোৰ পেটিএম ৱালেটত আহে নে নাহে সেয়া চাই লওঁ তাৰ পিছত আপোনালোকক মই জনাই দিম কি কেনেদৰে আপোনালোকে এই এপটোৰ জৰিয়তে আপোনালোকৰ নিজৰ শৰ্ট ভিডিঅ'সমূহ নিজৰ ইনষ্টাগ্ৰামৰ ৰিলসমূহ আপলোড দি পেলাই টকা ঘটিব পাৰিব তো বলক প্ৰথমতে উইথড্ৰয়েল প্ৰুফটো আমি চাই লওঁ দেখিবলৈ পাইছে 35,230টা কইন বেলেঞ্চ আছে য'ত 9,900টা কইন সমান 10 টকা তো বন্ধুসকল মই এইটো এতিয়া ৰিডিম কৰি দেখুৱাই দিম কিন্তু তাৰ আগতে আপোনালোকক মই পেটিএম বেলেঞ্চ দেখুৱাই দিম কিমান টকা আছে মোৰ পেটিএমত এইটো হৈছে মোৰ পেটিএম বেলেঞ্চ দেখা পাইছে আপোনালোকে 46.85 रुपीज আছে মানে 16.85 रुपीज আছে ৱালেটত আৰু গিফ্ট ভাউচাৰ আছে 30 रुपीज তো এতিয়া মই সেই পইচাখিনি উইথড্ৰ কৰি দেখুৱাম দেখিছে 35,230টা কইন আছে এতিয়া মই ৰিডিমত ক্লিক কৰি দিলোঁ এই ৰঙা বটনটো যে সেইটো ক্লিক কৰি দিলোঁ তাৰপিছত ইয়াতে আহিছে ট্ৰান্সফাৰ 24,750 কইনছ টু ইয়ৰ পেটিএম একাউণ্ট তো গাইজ এইটো মই এতিয়া ট্ৰান্সফাৰ কৰি ল'ম ইয়াতে কনফাৰ্মটো ক্লিক কৰি দিলোঁ মই দেখিছে ট্ৰানজেকশ্যন ছাকচেছফুল তো ক্লোজ কৰিব দিছে তো মই ক্লোজ কৰি দিলোঁ তো যেতিয়াই ক্লোজ কৰি দিলোঁ আপোনালোকে ইয়াতে দেখিছে ট্ৰান্সফাৰ টু পেটিএম 24,750 আৰু এইবিলাক হিষ্টৰী আৰু ক'ত কেনেকৈ পইচা পাইছিলোঁ মই সকলোবিলাক দেখুৱাম এতিয়া মই পেটিএমত চাই লওঁ মোৰ পইচাটো বাঢ়িলে নাবাঢ়িল তো গাইজ দেখিবলৈ পাইছে কেছবেক ৰিচিভ ফ্ৰম গ্লেন্স ডিজিটেল এক্সপিৰিয়েঞ্চ 341 PM এতিয়া 3:42 হৈ আছে 15:42 আপোনালোকে ওপৰত দেখা পাই আছে তো দেখিছে 25 টকা ডাইৰেক্টলি কেছবেক ক্ৰেডিট হৈ গ'ল মোৰ ৱালেটত তো বলক এতিয়া এইটোনো কি এপ হয় কেনেকৈ ইয়াত আপোনালোকে টকা ইনকাম কৰিব পাৰিব কেনেকুৱাকৈ আপোনালোকে ৰিলছসমূহ আপলোড দি পেলাই ইয়াতে টকা ইনকাম কৰিব পাৰিব সকলোবিলাক তথ্য মই আপোনালোকক দিবলৈ গৈ আছোঁ তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আপোনালোকে দেখিলেই চাগে কি কেনেদৰে মই পইচাটো উইথড্ৰ মাৰিলোঁ আৰু লগালগ মোৰ পেটিএমত বেলেঞ্চটো আহি গৈছিলে আৰু বন্ধুসকল এই পইচাখিনি মই মাত্ৰ এটা ভিডিঅ' আপলোড দি পেলাই ইনকাম কৰিছিলোঁ তো আপোনালোকেও তেনেকৈ ভিডিঅ' আপলোড দি পেলাই টকা ঘটিব পাৰিব তাৰ কাৰণে গোটেই প্ৰচেছটো এতিয়া মই আপোনালোকক জনাই দিম কি কেনেদৰে এপটোত জইন হ'ব আৰু কেনেদৰে আপোনালোকে ভিডিঅ'সমূহ নিজৰ আপলোড দি পেলাই টকা ইনকাম কৰিব পাৰিব তো তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এটাই ৰিকুৱেষ্ট আপোনালোকক যদিহে ভিডিঅ'টো সঁচাকৈ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব তো বলক চাই লওঁ গোটেই প্ৰচেছখিনি তো গাইজ এতিয়া মই যাম ডেছক্ৰিপশ্যনত আপোনালোকে দেখিবলৈ পাইছে এপ লিংক যোনটো দিয়া আছে সেই লিংকটোত মই এতিয়া ক্লিক কৰি দিম সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে ব্ৰাউজাৰ 91 আৰু ক্ৰ'ম বুলি পেলাই মোৰ দুটা ব্ৰাউজাৰ আছে মোবাইলত ইনষ্টল তো মই ক্ৰ'মত যাম এতিয়া তো ক্ৰ'মত ক্লিক কৰি দিলোঁ মই ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে আপোনালোকে ডাইৰেক্টলি প্লে ষ্ট'ৰত গুচি আহিলে আৰু প্লে ষ্ট'ৰত এইটো দেখিছে ৰপ'ছো ইণ্ডিয়ান শ্বৰ্ট ভিডিঅ' এপ ভাইৰেল ফানি ভিডিঅ'জ তো এই এপটো এতিয়া আপোনালোকে ইনষ্টলত ক্লিক কৰি পেলাই ইনষ্টল কৰি ল'ব তো ইনষ্টল হোৱালৈকে মই অলপমান সময় ভিডিঅ'টো পজ কৰি দিছোঁ তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এপটো ইনষ্টল হৈ আছে এতিয়া তো এতিয়া আমি ইয়াতে অ'পেন বটন যদি খোল খাব তেতিয়া ডাইৰেক্টলি ইয়াৰ পৰা আমি অ'পেন কৰি দিম নহ'লে আপোনালোকৰ তাত যদি ডাইৰেক্টলি অ'পেন বটনটো শ্ব' নকৰে তেতিয়াহ'লে এপটো কাটি পেলাই আকৌ লিংকটোত ক্লিক কৰি পেলাই আহিব তেতিয়া ৰপ'ছো এপটো ডাইৰেক্ট অ'পেন হৈ যাব বন্ধুসকল দেখিলে এতিয়া অ'পেন অপশ্যনটো খোল খাই গৈছে তো মই এতিয়া অ'পেনত ক্লিক কৰি দিম যেতিয়া মই অ'পেনত ক্লিক কৰিছোঁ দেখিবলৈ পাইছে গ্লেন্স ৰপ'ছো আৰু ইয়াতে আমাক ভাষা চিলেক্ট কৰিবলৈ দিছে তো মই ইংৰাজী চিলেক্ট কৰি ল'ম ইংলিছ চিলেক্ট কৰি ল'লোঁ মই তো নেক্সট কৰিব দিছে নেক্সট ক্লিক কৰিলোঁ তাৰপিছত দেখিবলৈ পাইছে ইয়াতে মোবাইল নাম্বাৰ এণ্টাৰ কৰিব দিছে যেতিয়াই মোবাইল নাম্বাৰটো এণ্টাৰ তেতিয়াহ'লে ইয়াতে আপোনালোকে OTPটো এণ্টাৰ কৰি দিব এনেকৈ তো বন্ধুসকল OTP ভেৰিফাই হোৱাৰ পিছত ইয়াতে আপোনালোকক ফুল নেম মাৰিবলৈ দিছে তো মই ইয়াতে মোৰ নামটো মাৰি ল'লোঁ এতিয়া আপোনালোকক বয়স চিলেক্ট কৰিব দিছে তো মই 22 চিলেক্ট কৰি ল'লোঁ তাৰপিছত এতিয়া আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰিব দিছে তো মই মেল চিলেক্ট কৰি ল'লোঁ এতিয়া আপোনালোকৰ ইয়াতে ৰেফাৰেল কোডটো কেতিয়াবা অট'মেটিক আহি যায় আৰু যদিহে ৰেফাৰেল কোডটো অট'মেটিক নাহে তেতিয়াহ'লে এইটো ৰেফাৰেল কোড এণ্টাৰ কৰি দিব কেপিটেল লেটাৰ CFNC
স্মল লেটাৰ এন কে কেপিটেল লেটাৰ ইউ আৰু স্মল লেটাৰ এক্স আৰু এই ৰেফাৰেল কোডটো মই ডেছক্ৰিপশ্যনতো দি দিছোঁ আপোনালোকে এই ৰেফাৰেল কোডটো এণ্টাৰ কৰি দিব আৰু লগতে মই স্ক্ৰীনখনতো দেখুৱাই দিছোঁ আপোনালোকে চাই ল'ব এবাৰ এইটো ৰেফাৰেল কোড তলত 4 নম্বৰ অপশ্যনটোত আপোনালোকে দেখিবলৈ পাইছে আৰু তাৰপিছত এতিয়া চাইন আপত ক্লিক কৰি দিব যেতিয়াই চাইন আপত ক্লিক কৰি দিব তেতিয়া আপোনালোকক প্ৰিফাৰ্ড ভিডিঅ' লেংগুৱেজ এটা চিলেক্ট কৰিবলৈ দিছে তো আপোনালোকে হিন্দী পাঞ্জাবী মাৰাঠী যি আপোনালোকৰ ভাষা হয় তো সেইটো চিলেক্ট কৰি দিব পাৰে আৰু মোৰ ভাষা অসমীয়া তো মই অসমীয়া চিলেক্ট কৰি দিছোঁ মানে মই অসমীয়া ভিডিঅ' চাই ভাল পাম তো এতিয়া সেভ প্ৰিফাৰেন্সত ক্লিক কৰি দিলে হ'ল দেখিবলৈ পাইছে এনেকৈ ভিডিঅ' মই আহিবলৈ ধৰিছে এতিয়া মই তো এতিয়া মই তলত আপোনালোকে যে হোম ট্ৰেন্ডিং 5 বটন ৰিৱাৰ্ডছ এতিয়া ইউত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এইটো মোৰ প্ৰফাইল আৰু মই এইটো ভিডিঅ' আপলোড কৰিছোঁ আৰু এই ভিডিঅ'টোত মোৰ গৈছে 230টা ভিউ আপোনালোকে দেখিবলৈ পাইছে 230 লিখাই আছে একেবাৰে তলত দেখি এইটো অল পোষ্টত তো 230টা ভিউ আৰু এতিয়া মই ৰিৱাৰ্ডত গৈ পেলাই আপোনালোকক দেখুৱাম মই কেই টকা পালোঁ এই ভিডিঅ'টোৰ পৰা বন্ধুসকল এতিয়া দেখিবলৈ পাইছে 10,480টা কইন আছে কাৰণ মই আপোনালোকৰ আগতে কেইটামান কইন ৰিডিম কৰি পেলাই 25 টকা পেটিএমত লৈ লৈছিলোঁ এতিয়া মই আহিম কইন ষ্টৰীত আৰু দেখিবলৈ পাইছে আপোনালোকে এই ভিডিঅ'টোৰ পৰা মই প্লাছ 230 মানে 230 টকা 230টা ভিউত 230টা পইণ্ট মই ভিডিঅ'টোৰ পৰা পাইছোঁ আৰু লগতে ছাৰপ্ৰাইজ গিফ্ট ফৰ আপলোডিং ভিডিঅ' 15,000 পইণ্ট পাইছোঁ মানে 15 টকা আৰু এই বনাছখন 20,000টো পাইছোঁ যে এইটো পাইছোঁ মই ৰেফাৰ কৰি পেলাই আৰু 15,000 পাইছোঁ মই এইটো 15,000 পইণ্টটো পাইছোঁ ভিডিঅ'টো আপলোড কৰাৰ কাৰণে আৰু 230টো মোৰ ভিউজ যোৱাৰ কাৰণে পাইছিলোঁ আৰু এই দিনত আপোনালোকে এই পইণ্টকেইটা এবাৰ ৰিডিম কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাম কেনেদৰে ইনভাইট কৰে এই ইনভাইট নাও অপশ্যনটো যে দেখিছে এইটো ক্লিক কৰি দিব আৰু কপি মাৰি পেলাই আপোনালোকে নেক্সট ষ্টেপত আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে কপি পাষ্ট কৰি পেলাই আৰু যেতিয়া আপোনালোকৰ ফ্ৰেণ্ডে জইন কৰি পেলাই আপোনালোকৰ লিংকেদি গৈ পেলাই আৰু 10টা ভিডিঅ' চাই তেতিয়া আপোনালোকৰ তাত 20,000 কইন সোমায় অৰ্থাৎ 20 টকা এটা সোমাই যায় আৰু বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাম ইয়াতে কেনেদৰে আপোনালোকে ভিডিঅ' আপলোড কৰি পেলাই ইনকাম কৰিব পাৰিব ইয়াতে দেখিছে প্ৰফাইলত ক্ৰিয়েট ভিডিঅ' বুলি এটা অপশ্যন আছে এইটো ষ্টাৰ্ট ক্ৰিয়েটিং ভিডিঅ'ছ এণ্ড আৰ্ণ কইনছ তো ক্ৰিয়েট ভিডিঅ'ত মই ক্লিক কৰি দিলোঁ তো এতিয়া এলাউ কৰিব দিছে হোৱাইল ইউজিং দ্য এপ কৰি দিলোঁ মই এলাউ কৰি দিলোঁ এইটো তো এতিয়া মই এলাউ কৰি পেলাই ইয়াতে মিউজিক সিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে মিউজিক সিলেক্ট কৰি ল'ব পাৰিব এনেকৈ মিউজিক সিলেক্ট কৰি ল'ব পাৰিব ইয়াতে আৰু ইয়াতে ইফেক্টসমূহ দিয়া আছে ইয়াতে বিভিন্ন ধৰণৰ ইফেক্ট আছে ফিল্টাৰ আছে বিভিন্ন ধৰণৰ বস্তু আছে ইয়াতে ফ্লিপ ফ্লাছ ব্ৰাইটনেছ ওপৰত স্পীড আছে টাইমাৰ আছে সকলোবিলাক আছে তো মই এতিয়া আপলোড কৰিম মোৰ গেলাৰীত থকা এটা ভিডিঅ' তো এতিয়া মই এলবামত ক্লিক কৰিম এই ছাইডৰ পিনে এলবামত ক্লিক কৰি পেলাই এইটো এটা যিকোনো এটা মই ফটো বা যিকোনো এখন ভিডিঅ' মই এইটো এটা ভিডিঅ' জাষ্ট লৈ ল'লোঁ আৰু ডান ক্লিক কৰি দিলোঁ এইটো আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'টো এতিয়া আহিছে আৰু এতিয়া মই এই ভিডিঅ'টোত আপলোড কৰিবলৈ ওপৰৰ পিনে আপোনালোকে যে প্ৰিভিউ আৰু ওপৰত কাৰ চিন দেখিছে কাৰ চিনডালত ক্লিক কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে কেপশ্যন লিখিব দিছে তো মই কেপশ্যন লিখি দিলোঁ হাউ টু আৰ্ণ মানি ফ্ৰম ৰপ'ছ' হ'ল এতিয়া মই হেছটেগ লগাব পাৰি ইয়াতে মই হেছটেগ লগাম আৰ্ণ মানি যেতিয়া মই হেছটেগ আৰ্ণ লিখি দিলোঁ ইয়াতে আৰ্ণ মানি অনলাইন এনেকৈ বিভিন্ন ধৰণৰ হেছটেগ ইয়াতে আহি থাকে তো সেই হেছটেগসমূহ লগাই পেলাই আপোনালোকে এই ভিডিঅ'টো ওপৰৰ পিনে য'ত পষ্ট লিখা আছে পষ্টটোত আপোনালোকে আপলোড কৰি দিলে হ'ল পষ্টত ক্লিক কৰাৰ লগে লগে সেই ভিডিঅ'টো আপলোড হ'বলৈ ধৰে দেখিছে 1% গ'ল 2% গ'ল তেনেদৰে ভিডিঅ'সমূহ আপলোড কৰিব পাৰে আপোনালোকে আৰু বন্ধুসকল এনেদৰে আপোনালোকে পাৰ ভিউত এটাই কইন পাব আৰু আপোনালোকে দেখিছে ইনষ্টাগ্ৰামত কেতিয়াবা মিলিয়ন ভিউ গুচি যায় লাখ ভিউ গুচি যায় আমাৰতো জেনেৰেলি আপুনি যদি এটা ৰিল আপলোড কৰে সেইটোত মিনিমাম 1000 ভিউ মেক্সিমাম ভিডিঅ'তে 1000 ভিউজ থাকেই তো 1000 ভিউজত আপোনালোকে 1000কে কইন মিনিমাম এটা ভিডিঅ' আপলোড কৰি পেলাই টকা ইনকাম কৰিব পাৰে আপোনালোকে ইনষ্টাগ্ৰামত ৰিলটো আপলোড কৰাতকৈ মানে ইনষ্টাগ্ৰামত ৰিলটো বনোৱা ৰিলটোকে আপোনালোকে উঠাই পেলাই ডাউনলোড কৰি পেলাই ইয়াতে আপোনালোকে আপলোড কৰি পেলাই টকা উপাৰ্জন কৰিব পাৰে তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে বুজি পালে আৰু যদিহে বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তো ইনষ্টাগ্ৰামত গৈ পেলাই ফ'ল' কৰি লওক আৰু ফ'ল' কৰি পেলাই মেছেজ দিব কি বুজিব লগা থাকে আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে মোক সুধিব পাৰে বন্ধুসকল
আজিলৈ ইমানেই যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব আৰু যদি ভাল নাপালে তেতিয়াহ'লে মোক জনাই দিব যে মই এই ভিডিঅ'সমূহ কেনেদৰে ইমপ্ৰুভ কৰিব পাৰোঁ তো আজিলৈ ইমানেই জয় আই অসম